বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ বিজ্ঞানৰ চেপ্টাৰ 2 প্ৰাণীৰ পৰিপুষ্টিৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ইয়াৰ অনুশীলনী 1ৰ পৰা 12 নম্বৰলৈকে কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লেচন 2 প্ৰাণীৰ পৰিপুষ্টি। 1 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল আহাৰ গ্ৰহণ, পাচন, শোষণ, পৰিমিশ্ৰণ আৰু মলত্যাগ। খ নম্বৰ মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থটো হ'ল যকৃত। গ নম্বৰ পাকস্থলী হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰসৰ উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। ঘ নম্বৰ ক্ষুদ্ৰান্তৰ ভিতৰত বেৰখনত বহু আঙুলিৰ নিচিনা প্ৰবন্ধ থাকে যাক ভিলাই বোলে। গ নম্বৰ এমিবাৰ খাদ্যৰিটিকাত হজম হয়। 2 নম্বৰ যদি বাক্যবোৰ সঁচা হয় সু চিন দিবা আৰু মিছা হ'লে অ চিন দিবা। ক নম্বৰ শ্বেতসাৰ পাকস্থলী আৰম্ভ হয়। উত্তৰ হ'ব অশুদ্ধ। খ নম্বৰ ভিলাই লালটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে। উত্তৰ শুদ্ধ। গ নম্বৰ পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে। উত্তৰ শুদ্ধ। ঘ নম্বৰ ৰোমকে গিলি হোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে। উত্তৰ শুদ্ধ। 3 নম্বৰ শুদ্ধ উত্তৰ বাছি চিন দিয়া। ক নম্বৰ স্নেহ পদাৰ্থসমূহৰ হজম হয়। অপশ্যন দিয়া আছে পাকস্থলী, মুখত, ক্ষুদ্ৰান্তত, বৃহদন্তত। উত্তৰ হ'ব ক্ষুদ্ৰান্তত। 3 নম্বৰ খ নম্বৰ পাচন নোহোৱা আহাৰৰ প্ৰাণীৰ প্ৰধানকৈ শোষণ হয়। অপশ্যন দিয়া আছে পাকস্থলী, খাদ্যনলী, ক্ষুদ্ৰান্তত, বৃহদন্তত। উত্তৰ হ'ব বৃহদন্তত। 4 নম্বৰ স্তম্ভ 1 স্তম্ভ 2 দিয়াবোৰ লগত মিলোৱা। স্তম্ভ 1ৰ পৰা খাদ্যৰ উপাদান, পাচনৰ ফলাফল। উত্তৰ হ'ব কাৰ্বহাইড্ৰেট, চেনি, প্ৰটিন হ'লে এমিন এচিড, তাৰপিছত স্নেহ পদাৰ্থ গ্লিচাৰ্ড, ফেটি এচিডছ বা গ্লেলাছ এইটো। তাৰপিছত 5 নম্বৰ ভিলাই কি, সেইবোৰ অৱস্থিত আৰু কাৰ্য কি। ভিলাই হৈছে ক্ষুদ্ৰান্তৰ বেৰত থকা হাজাৰ হাজাৰ আঙুলিৰ সদৃশ্য। সেইবোৰ অৱস্থিত ভিলাইবোৰক ক্ষুদ্ৰান্তৰ বেৰত পোৱা যায়। আৰু কাৰ্য ভিলাই পাচন হোৱা খাদ্যবস্তুবোৰ শোষণ কৰি খাদ্যবস্তুৰ পিষ্ঠকালি বৃদ্ধি কৰে। খ নম্বৰ পিত্তৰস ক'ত উৎপন্ন হয়, খাদ্যৰ কোনটো উপাদান ই হজম কৰায়। পিত্তৰস যকৃত বা লিভাৰ উৎপন্ন হয়। ই খাদ্য, চৰ্বি বা স্নেহ পদাৰ্থৰ হজম কৰায়। 7 নম্বৰ ৰুম প্ৰাণী হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম লিখা। ইয়াৰ কাৰণ কি। উত্তৰ কাৰ্বহাইড্ৰেটৰ ভিতৰৰ নাম হ'ল চেলুলজ। ৰুমৰ প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত আৰু বৃহদন্তৰ মাজত অন্ধ্ৰাস্ন বা চিকাম নামেৰে এটা ডাঙৰ মোনা সদৃশ্য অংগ থাকে য'ত খাদ্যৰ চেলুলজবোৰ নিৰ্দিষ্ট ক্ৰিয়াৰ দ্বাৰা হজম কৰায়। সেই বেক্টেৰিয়া মানুহৰ দেহত নাথাকে বা মানুহে চেলুলজ হজম কৰিব নোৱাৰে। 8 নম্বৰ আমি কিয় গ্লুক'জৰ পৰা ততালিকে শক্তি পাওঁ। উত্তৰ কোষবোৰত গ্লুক'জ অক্সিজেনৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ ভাঙি যায় আৰু শক্তি উৎপন্ন হয়। সেয়ে আমি গ্লুক'জৰ পৰা ততালিকে শক্তি পাওঁ। 9 নম্বৰ তলত দিয়া খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত। উত্তৰ হ'ব
খাদ্যৰ শোষণত ক্ষুদ্ৰান্ত, তাৰপিছত খাদ্য চোবোৱাত মুখগৰ্ভ, তাৰপিছত বেক্টেৰিয়া ধ্বংস কৰাত পাকস্থলী, আৰু খাদ্য সম্পূৰ্ণ হজম হোৱাৰ ক্ষুদ্ৰান্ত, তাৰপিছত মল সৃষ্টি হোৱাত বৃহদন্ত। তাৰপিছত 10 নম্বৰ, এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা। উত্তৰ সাদৃশ্য। দুয়োটাই অন্তঃগ্ৰহণ প্ৰক্ৰিয়াৰ খাদ্য গ্ৰহণ কৰে। আৰু পাৰ্থক্য, এমিবাই খাদ্যৰ ৰেতিকাৰ হজম কৰে আৰু মানুহৰ পাকস্থলীত। 11 নম্বৰ, স্তম্ভ 1ৰ বিষয়বোৰৰ লগত স্তম্ভ 2ৰ উপযুক্ত বিষয়বোৰ মিলোৱা। স্তম্ভ 1, স্তম্ভ 2। লালতি গ্ৰন্থি হ'লে লালতি গ্ৰন্থি কৰে লালতি নিৰীক্ষণ, তাৰপিছত পাকস্থলী এচিড বাহিৰ, তাৰপিছত যকৃত হ'ব পিত্তাশয়, যকৃত নিৰীক্ষণ হয় পিত্তাশয়, তাৰপিছত মলাশয় কৰে, তাৰপিছত মল ত্যাগ, তাৰপিছত ক্ষুদ্ৰান্ত হ'ব পাচন সম্পূৰ্ণ, তাৰপিছত বৃহদন্ত হ'লে পানীৰ শোষণ। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাবা, আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।